যিসকল হিতাধিকাৰী মহিলাই অৰুণোদয় আঁচনিটো লাভ কৰি আছে সেইসকল মহিলাৰ বাবে এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ অইন বছৰৰ দৰে বা অইন মাহবোৰৰ দৰে 10 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত টকাবিলাক যেনেকৈ সোমায়, এই জানুৱাৰী মাহতো আপোনালোকৰ একাউণ্টত 10 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত টকাটো সোমাবনে নাই, আৰু কোনসকল মহিলাই 8,000 টকাটো পাব, আৰু কোনসকল মহিলাই কোনটো ভুল কৰিলে এই 8,000 টকাটো পাবলৈ সক্ষম নহ'ব। গতিকে এই ভিডিঅ'ত মই আপোনালোকক সকলো কথা ডিটেইলছত ক'ম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ভাল ভাল আঁচনিৰ কথা মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ, আৰু মোৰ চেনেলত আপোনালোকে পাব চৰকাৰী যিকোনো ধৰণৰ খবৰ। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক ক'ম যে জানুৱাৰী মাহত আপোনালোকে 1250 টকাটো পাবনে নেপায়। মই আপোনালোকক এতিয়া ক্লিয়াৰলি ক'ম যে আপোনালোকে 1250 টকাটো জানুৱাৰী মাহত নাপায়। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিল যে এখন বৈঠকত কৈছে যে এই 1250 টকাটো আৰু ফেব্ৰুৱাৰীৰ 1250 টকা, মাৰ্চ এপ্ৰিল এই 4 মাহৰ অৰুণোদয় আঁচনিৰ টকাখিনি একেৰাহে আপোনালোকক ফেব্ৰুৱাৰী মাহত দিব। আপোনালোকৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে 4 মাহ হয়। গতিকে 4 মাহৰ টকা আপোনালোকৰ 1250 টকা হৈ 5,000 টকা হয়। আৰু 5,000 টকাৰ লগত আপোনালোকক 3,000 বিহুৰ উপহাৰ হিচাপে দিয়ে, আৰু এইখিনি গোটেইখিনি মিলাই আপোনালোকৰ টোটেলি হৈ যায় 8,000 টকা। আৰু 8,000 টকাখিনি আপোনালোকক ফেব্ৰুৱাৰী মাহতে একেৰাহে দিব। তাৰপিছত আপোনালোকক মই কৈ আছোঁ যে আপোনালোকে এপ্ৰিলৰ পিছত অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হ'ব নে নহয়। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এখন বৈঠকত কৈছে যে এপ্ৰিল মাহত, মানে এপ্ৰিলৰ পিছত যিহেতু ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনৰ পিছত যদি বেলেগ চৰকাৰ গঠন হয় তেনেহ'লে যদি বেলেগ চৰকাৰখন আহি পেলাই আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ কৰিব খোজে তেনেহ'লে তেওঁলোকে বন্ধ কৰিব পাৰিব, আৰু যদি এইখন চৰকাৰে অৰুণোদয় আঁচনিটো বন্ধ নকৰে। গতিকে মই আপোনালোকক ক্লিয়াৰলি কৈ আছোঁ যে জানুৱাৰীৰ পৰা আপোনালোকে যিখিনি এপ্ৰিললৈকে টকা হয় সেইখিনি আপোনালোকে ফেব্ৰুৱাৰী মাহতে পাব। আৰু এপ্ৰিলৰ পিছত যিহেতু ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনৰ পিছত যদি এইখন চৰকাৰে থাকে, এইখন চৰকাৰ থাকিলে আপোনালোকে টকাটো পায়ে থাকিব। আৰু যদি বেলেগ চৰকাৰ আহে, বেলেগ চৰকাৰ অহাৰ পিছত যদি তেওঁলোকে অৰুণোদয় আঁচনিটো বন্ধ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে বন্ধ কৰিব পাৰিব। আৰু কোনসকল মহিলাই 8,000 টকাটো পাবলৈ সক্ষম নহ'ব মই আপোনালোকক কৈ আছোঁ। যিসকল মহিলাৰ বেংক একাউণ্টত আৰু আধাৰ কাৰ্ড লিংক নাই, যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেওঁলোকৰ এই টকাটো নোসোমাব। কাৰণ কিয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এখন সংবাদমেলত কৈছে যে যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক নাই তেওঁলোকৰ তাত এইবাৰ টকাটো নোসোমাব। কাৰণ আধাৰ কাৰ্ডৰ লগত যিটো আপোনালোকৰ DBT লিংক কৰিব দিছে সেইটো যদি নকৰে তেনেহ'লে এই টকাটো নোসোমায়। কাৰণ এই টকাটো আপোনালোকৰ একাউণ্টত আজিকালি নিদিয়ে, এই টকাটো আপোনালোকক আধাৰ কাৰ্ডত সোমাই দিয়া হয়, আৰু আধাৰ কাৰ্ডত সোমাই দিয়াৰ পাছতে আপোনালোকৰ একাউণ্টত ট্ৰেন্সফাৰ হয়। সেইটো হৈছে DBT লিংক, তাৰমানে আপোনালোকৰ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ। আৰু DBT লিংক নহ'লে আপোনালোকৰ এই অৰুণোদয় টকাটো পাবলৈ সক্ষম নহ'ব। যিসকল মহিলাই এতিয়ালৈকে এই DBT লিংকটো কৰা নাই তেওঁলোকে অতি সোনকালে এই DBT লিংকটো কৰি লওক, নহ'লে তেওঁলোকৰ এই 8,000 টকাটো অথলে যাব। আৰু মই আপোনালোকক কৈ আছোঁ, এই একাউণ্টখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছেনে নাই কেনেকৈ জানিব। আপুনি আপোনাৰ ব্ৰাঞ্চত গৈ খবৰ ল'ব, বা আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছেনে নাই। যদি আছে তেতিয়াহ'লে আপোনালোকৰ কোনো টেনশ্যন নাই। আৰু যদি লিংক আছে তাৰপিছতো যদি আপোনালোকৰ একাউণ্টত টকাটো নোসোমায় তেনেহ'লে আপুনি আপোনাৰ পঞ্চায়ত বা আপোনালোকৰ ব্লকত যে খবৰ ল'ব, তাত গৈ আপোনালোকে যোগাযোগ কৰিব। তাত গৈ যোগাযোগ কৰাৰ পিছতে আপোনাৰ টকাটো আপোনাৰ বেংকত সোমাই যাব। সেইটো আপোনাৰ টকাটো নোসোমোৱাকৈ নাথাকে, আপোনাৰ টকাটো পেণ্ডিঙতহে থাকিব। গতিকে আপোনালোকৰ যদি DBT লিংক হৈ থকাৰ পিছতো একাউণ্টত পইচা নোসোমায় তেনেহ'লে আপোনালোকে নিশ্চয় পঞ্চায়ত বা ব্লকত গৈ খবৰ ল'ব, আপোনালোকৰ একাউণ্টত টকাটো সোমাই যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।